আপোনালোকে সামাজিক মাধ্যমত বহুতে গম পাইছিল যে মই পোষ্ট দিছিলোঁ যে এবাৰ মোহনৰ লগত মই অনুষ্ঠান নকৰোঁ। আমি বেহাৰবাৰী আউটপোষ্ট 10 বছৰ কৰিলোঁ, 9 বছৰ তাৰ লগত মই শ্ব' কৰিলোঁ, কিন্তু এবাৰ পোষ্ট দিলোঁ যে তাৰ লগত মই অনুষ্ঠান নকৰোঁ। বহুতে সুধি আছে কিয় নকৰে, কে মোহনক পইচা নিদিয়ে নেকি, পইচা পাতি মাৰে নেকি। সেইটোৱেতো চবেই ভাবে কিবা এটা দুইটাৰ মাজত লাগিল। মাজতে মইতো 1 মাহ দিন নাই, মই আহিলোঁ, এতিয়া মোহন নাই, গতিকে ঘোষণা কৰি দিলোঁ অনুষ্ঠান নকৰোঁ। এই অনুষ্ঠানখনটো আপোনালোকে জানে যে মোহন আৰু মোৰ আছিল, কিন্তু মই সমিতিক ক'লোঁ যে সি থাকিলে মোৰ অকণ অসুবিধা, আমাৰ দুটাৰ ভিতৰত যিকোনো এটাক আপোনালোকে ল'ব লাগিব। তে সমিতিয়ে ক'লে ঠিক আছে আপুনি আহক। মই আহিলোঁ। মোক ভাল পায় নে নাপায়? সঁচাকৈ পায়নে? মোহনক বেছি ভাল পায় নে মোক বেছি ভাল পায়? কাক? মোক। মই জানো যে মোকেই বেছি ভাল পায় শিৱসাগৰবাসী ৰাইজে। কিয় ক'লোঁ? মই গুগলত পাইছোঁ দেই, গুগলত পাইছোঁ। মই সেইদিনা শিৱসাগৰ আহিও কৈছোঁ যে 1931 চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধি দিছিল শিৱসাগৰ অধিৱেশনত, আৰু শিৱসাগৰৰে সাংস্কৃতিক মহাসভাই মোক আৰু মোহনক ৰাজ্যিক উপাধি প্ৰদান কৰিছিল। মোক ৰসৰত্ন, আৰু তাৰটো মই নকওঁ, সি আহিলে কেতিয়াবা ক'ব, তাৰটো নকওঁ। কিন্তু এটা কথা মই সঁচাকৈ কৈছোঁ আপোনালোকক, আপোনালোকে ইমান ভাল পায় মই গম পালোঁ, মোৰ ছাপোৰ্ট বেছি আছে। মোহন যদি আহে মই কিন্তু এইখিনি জেগাত নাথাকোঁ, মই গুচি যাম, সঁচাকৈ কৈছোঁ। লাগিলোঁ মানে ভালকেই লাগিলোঁ। মোহন যদি আহে, চিঞৰি লাভ নাই, চিঞৰি লাভ নাই, মোক ৰাখিব নোৱাৰে। মই কৈছোঁনে আপোনালোকক কৈছোঁনে যদি মোহন আহে মই এইখিনি জেগাত নাথাকোঁ, মই গুচি যাম। মই মঞ্চ এৰাৰ কথা কোৱা নাই, মই এইখিনিৰ পৰা ক'ম কি আছে। কাক মোক ভাল পায়নে? চাওক, মই জানো মোকেই ভাল পায়। এনে এটা কথা আছে ইংৰাজীত, বোলে দেখাক দেখি কুকুৰে কৰে একা দেখি। এনেই দেখি মাইকটোলৈ কথা ক'বলৈ বিচাৰিলে নহ'ব, মাইকো চাইজত লেভেলত হ'ব লাগিব যিমান। এনেই আৰু এনেকৈ এইটো পাণ পাৰিবলৈ অহা নাইতো কোনোবা। নেজানিলে ডাঙৰজনক সুধিব লাগে। কথা ক'ব নেজানিলে অনুষ্ঠানত এনেই মানুহক দেখুৱাই আহিবও নালাগে। মই আহিছোঁ, আপোনালোকে বিশ্বাস কৰক। এগৰাকী কিবা থাকিলে কৈ ল'ব লাগে। ভালে আছেনে? মই আজি তললৈ চাই ক'ব লাগিব, ওপৰলৈ চাব নোৱাৰিম আৰু। এনেকুৱা মূৰ্খ গছত লাগে। ভালে আছেনে? মই আজি আপোনালোকে চাব নোৱাৰিম আৰু। ক্ষমা কৰিব, মই আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ, কাৰণ মই ঘপকৈ পাহৰণিতে মই মণি চাইজত দি দিলোঁ। এইবাৰো যদি অসুবিধা পায় মাইকৰ দাদাজনকহে থিয় কৰাই দিম আৰু। না, মোৰ লগত এনেকৈ কাম কৰা মানুহ এটা লাগেই। আজি লগত কাম কৰা মানুহ কাক আনিছে দেখিছে? এই আপোনালোকে যে চিঞৰে, কেনেকৈ মাইকী মানুহৰ নিচিনা ঘুগুৰি থাকে।
ই পিছলৈ ঘূৰি আকৌ পৰ্দাখনত মোকে চাই আছে মৰমো আছে হয়নে নহয় ই যিখিনি মৰম আছে মণি আৰু মুকুতালেই আছে আৰু আমি মানে বন্ধাকবি চেলোৱা পাতটো ভিতৰখিনি খাব বাকীখিনি পেলাই দিব ভালে আছে আপোনালোকে বিশ্বাস নকৰিব মোক ইমান ভাল পায় মোৰ ইমান ভাল লাগিছে বেহাৰবাৰী চাই দাদা আৰু বৌ আহিছে ইয়াৰে মই চিনি পোৱা নাই বাৰু তেওঁলোকে ফটো উঠিছে মোক কৈছে বৌয়ে বোলে আপোনাৰ চিৰিয়েল সদায় দুটা ৰাতি 2টা আঢ়ৈটালৈকে টোপনি নাহে আপোনাৰ চিৰিয়েলেই চাই থাকোঁ কিমান ভাল পায় কিমান ভাল লাগে ন এই আইজে ইমান কথা কওঁ মই বিশ্বাস নকৰোঁ ঘৈণীয়েকে আঢ়ৈটালৈকে কেকেচা টিভিত চাই গিয়েকৰ টোপনি নাহে নিজৰ ঘৈণীয়েকে আঢ়ৈটা বজালৈকে লোকৰ গিয়েকৰ চাই থাকিলে কোনটো গিয়েকৰ টোপনি আহিব মৰমবিলাক হৈছে আমি এলৈকে ল'লোঁ আমাৰ কাৰণে হয় নহয় মোৰ চাপটো কেনেকুৱা লাগিছে বহুত কষ্টকে লোকৰ ডাঙৰ বাৰীৰ পৰা চুৰ কৰি আনিছে এইবিলাক চব চেপাত হৈ গ'ল আৰু গ'ল আগৰ সেই বেহাৰবাৰীও নাই আগৰ সেই কেকে মোহনো নাই আৰু চব ভাগ ভাগ হৈ গ'ল এতিয়া হোটেলত যি খাইছে চব ভাগ মই যদি চিংৰাটো খাইছোঁ চব্জিখিনি মই যদি গোলাটো খাইছোঁ ৰসখিনি এতিয়া যি বস্তু কমিটিয়ে দিছে চব ভাগ কৰি পেলালেও ময়ো এটা কাম কৰিছোঁ গা ধুবলৈ বাথৰুমৰ এখন টাৱেল দিছিল মাজতে ভাগ কৰি পেলাই দুভাগ কৰি ল'লোঁ এতিয়া ইমানখন টাৱেল আমি বাৰু সৰু ল'ৰা ছোৱালী পিন্ধি ঘূৰি ফুৰিম কেকেচাই কেনেকৈ পিন্ধিব লাষ্টটো চাওক এই যে লগত লেণ্ডটোহে আহিছোঁ মণিবৈহে পঠাইছে আগৰ বিহুবিলাকক মই কমপ্লেইন দি পঠাইছোঁ চকুলে চাব নাই জুই মাৰি আছে পোৰাটোকে কি পুৰিম আগৰে দেখোন ৰং দেখিছেনে নাই গোটেই পোৰা মোৰতে অকণমান উজ্জ্বলেই ন অকণমান তাতকৈ মোৰ ঘৰটো ভাল নেকি ন ভাল মই নহয় আপোনালোকে ক'ব নালাগে মই নিজে কৈছোঁ গ্ৰহটো ভাল খালি বয়সত চাপ পৰিছে বুলি ধৰিব পাৰি আৰু আমি হৈছে এলো লোৱা ন আমি হৈছে সৰু ল'ৰা ছোৱালী উঠি আহিছোঁ আমাক যেনেকৈ ভাত দিব আমি তেনেকৈ ভেজাম এতিয়া মই চাব দেই মোক যে বৰবাদ কৰি দিয়া মানুহ কোন জানে মই এটা কথা কওঁ শুনক এই অনুষ্ঠানটো আমি এবাৰ প্ৰথম কৰিছোঁ আমি দুইটাই সঁচাকৈতো বেলেগকৈ কৰিছোঁ মই আজি আলোচনা কৰিছোঁ হেৰ কি কবি মানুহৰ আগতো কিবা এটা ক'ব লাগিব আমি মোক কৈছে আপুনি মই কি ক'ম ৰাইজে দেখোন ক'বই শলাগি গ'লেই হ'ল আৰু এইটো কিন্তু আমাৰ বৰ বেলেগ আত্মবিশ্বাস দেই এইটো আপোনালোকৰে আশীৰ্বাদ দেখিছেনে সঁচা কথা কৈছোঁ যে চৰচনি মাৰি দিছে হয়নে সঁচাকৈ বহুত ধন্যবাদ আপোনালোকৰ কাৰণে বেহাৰবাৰী চলি আছে আৰু আপোনালোকৰ কাৰণে আমি দুটা কে মোহন বহুত ধন্যবাদ সকলোকে দে মোৰটো দুৱাই অকণমান না বহাগৰ বিহু বুলি ইয়াৰ পৰাই সকলোকে সেৱা জনাইছোঁ সকলোকেতো ঘৰত মানে ওচৰত গৈ ভৰি ধৰি সেৱা কৰিব নোৱাৰোঁ চবেই জেগা পাই ভৰিখন এখন ভৰি দাঙি দিয়ক আৰু না অকল মতা মানুহে মাইকী মানুহক কোৱা নাই একে সকলোৱে আমাক আশীৰ্বাদ কৰিব যাতে ভালে কৌশলে চিৰিয়েলখন কৰি থাকিব পাৰোঁ আপোনালোকেও চাই থাকে মাজে ভুল ভ্ৰান্তি হ'লে বোলে ক্ষমা কৰিব ভালকৈ কৰিবলৈ চেষ্টা কৰিম অভিনয় জীৱনো গৈ থাকক সাংসাৰিকো হওক লাহে নহয়নে বাৰু ছোৱালী এজনীও পালে খা খবৰ দিব বিয়াখনো পাতি দিব লাগে নহয় ল'ৰাটো লাগেনে নেলাগে মই কৈ দিওঁ ইয়াৰ য'ত ঘৰ তাতে ধুনীয়াকৈ ঘৰ আদি বনাই একদম টিপ টপ এতিয়া নতুনকৈ গাড়ী লৈছে একদম ৰেডি আছে
ঘৰ ধুনীয়াকৈ বনাইছে, 8টামান ৰুমৰ ভিতৰতে সকলোখিনি ব্যৱস্থা আছে। ছোৱালী এজনী চাব, ভাল ছোৱালী এজনী বিশ্বাসী খালি লাগে, ঘৰখনত ভাড়া থাকিবলৈ এজনী লাগে মানে, ভাড়া মানুহ বিচাৰি আছে। মোহনৰ নতুন গান এটা ওলাইছে, শুনিছেনে নাই? প্ৰেমলতা বুলি, শুনা নাই? গম পোৱা নাই? ইউটিউবত মাৰিলে পাব, দীপজ্যোতি কেওট অফিচিয়েল ন, প্ৰেমলতা। গাই দে অকণমান আকৌ। মই নতুনকৈ গান এটা এইবাৰ বিহু মানে কালি ৰিলিজ দিছোঁ, বিহু গীতত মই প্ৰথম কণ্ঠদান কৰিছোঁ। আগতে সি ৰক্তদানহে কৰি পাইছে, এই প্ৰথম কণ্ঠদান। গান এটা গাইছোঁ, আপোনালোকে শুনিব দেই। প্ৰেমলতা বুলি ইউটিউবত আছে, মই এফাকি গুণগুণাই দিওঁ নেকি? এই সুৰত গান গালে মানুহে তোৰ গান শুনিব। আৰু বিহু দবলৈ ঐ এইটো দিয়ে, ঐ হাই ঐ জান ঐ। মই ঐ মানে বিহু গোৱা নাই অ', মই বাদামৰ বেপাৰীটোক মাতিছোঁ। মই কৈছোঁ ঐ বাদাম এপেকেট লৈ আছোঁ। এই কি খবৰ? বা ঢেৰ দিনৰ মই দেখিছোঁ, ভালনে? দাড়ি কাটি মিলমিলীয়া হৈ গ'ল। আপোনালোকে চিনি নাপাব, পিছলৈ ঘূৰিব নালাগে। আগতে ইয়াতে চেইনটা আনিছিল, আমাৰ থানাতে কেছত গৈছিল, চিনি পাইছিল। এতিয়া এইবিলাক বাদ দি দিলে। ভালতো বঢ়িয়া, বিহু ওলগ জনালো দেই। সদায় ভালে থাকিলে হ'ল, অপৰাধৰ পৰা সদায় আঁতৰি থাকিব লাগে, মানুহ ফূৰ্তিকে থাকিব লাগে। পিছৰখিনি গা মই এবাৰ গাই দিওঁ হা। নবৌ আজলি, সহযোগ কৰিলে ভাল লাগিব। নবৌ আজলি চোতালাৰু গোহালি, দাদা আহে আবেলি আনেনো কানে ফুলি। নবৌ আজলি মৰমনো ঐ বুটলি, তিনিটা ঐ আহিলে নকৰি বাধে মালি। খামোচ মাৰি ধৰিমে তোমাৰ লাহি ককা লত, তোমাৰে পদূলি মূৰ। সমাজে দেখিলেহে কেৰে মই নকৰো, আছো যে যৌৱনৰ ভোক। কেনেকুৱা হৈছে? ভাল লাগিছে। গতিকে প্ৰেমলতা বুলি আপোনালোকে শুনিব, শুনি পেলাই কেনেকুৱা পায় মোক জনাব দিয়ক। মই এটা কথাই ভাল লাগিছে, সোমাই অহা পৰা কেকেচাও উঠি আহিলে, ময়ো উঠি আহিলোঁ, চবেইতো ছাপোৰ্ট কৰিছে, হাত তালি মাৰিছে। আচলতে ৰাইজৰ হাত তালি আমাৰ কাৰণে সাহস, ৰাইজৰ হাত তালি আমাৰ কাৰণে মাৰক। ৰাইজৰ হাত তালি আমাৰ কাৰণে দিয়ক, মাৰক। দিয়ক, মাৰক মাৰক। হাত তালি ফটো একপি মাৰক। হ'ল ফটো যে আমাৰ লগত যে মানুহখিনিয়ে ফটো উঠে, আমাৰোতো ভাল লাগে। ইমান ধুনীয়াকৈ আহে, মৰমতে আহি ফটো একপি উঠি আহি সঁচাকৈ ভাল লাগে। কিন্তু পিছত কিছুমান মানুহে ইনষ্টাগ্ৰামত টেগ কৰে আমালৈ, বা ফেচবুকত আমি দেখোঁ। ফটোবিলাকত কি হয় দেখোঁ, যিসকল দৰ্শক বুলিয়ে কৈছোঁ, তেওঁলোকৰ ফটোখন ধুনীয়া ৰাখে। আমাৰ হয় এনেকুৱা চকু এনেকুৱা এইবিলাক কিবা এনেকুৱা ফটো দি দিয়ে। আকৌ এইফালে যদি কোনোবা এগৰাকীয়ে মাত দিয়ে, কেকেটা ফটো এখন উঠোঁ, এইফালেতো ভদ্ৰতা খাতিৰত চাওঁৱেই, সিগৰাকীয়ে দুবাৰ বা সিজনে দুবাৰ ক'ব, কেকেটা এইফালেও ঘূৰক নুঘূৰিলে। এইবিলাক বিষাই যায়গৈ পিছত, মৰমৰ চুমাই নাকতি উফাই বুলি কয় যে। তথাপিও আপোনালোকৰ এইটো মৰম চেনেহ সদায় থাকক। আমিওতো চেষ্টা কৰোঁ যে আপোনালোকক সঁচাকৈ আমি যাতে মনোৰঞ্জন দিব পাৰোঁ, এই মৰমটো সদায় থাকক। আমিও তাকেই কামনা কৰিলোঁ। এতিয়া আমি চবেই একেলগে এবাৰ চাপৰি নবজাওঁ, এবাৰ চবেই একেলগে ক'ম বোলে আও হৰি। অনুষ্ঠান শেষ।